हेलो एवरीवन मैं शिल्पा और आपनालोকক सकलोके मोर चेनेलলৈ पुनरबार स्वागतम जनाइছো। আজি मैं बहुत दिनर मूरत आको आपनालोকৰ আগত এটি ব্লগ লৈ हाजिर হৈছোহি। मैं এতিয়া ডিগবৈ যাবলৈ ওলাইছো বায়েৰ লগত আৰু ডিগবৈ আমি কাম এটা কাৰণে যাওঁ, আহিয়ে যাম আজিয়ে ঘূৰি। आपनालोকক যিমান পাৰো কিমান দেখাম, তেতিয়ালৈকে চাই থাকিব। আমি গৈ আছো, আমি ডিগবৈ পালোহি আহি পিনানি। এয়া মই तार पाছত আমি ঘূৰি আহোতে আকৌ মাৰ্কেটত সোমালো। ভাত খাবলৈ মন গ'ল, যিহেতু বহুত ভোকো লাগি আছিলে, সেইবাবে আমি ভাত খাবৰ কাৰণে মাৰ্কেটত সোমালো। ডিগবৈত খোৱা হ'লে অলপ দেৰি হ'লে সেইবাবে এয়া আমি খাবলৈ লৈছোৱে আৰু বাই চিকেন খাইছে আৰু মই মাটন লৈছিলো খাবলৈ। এয়া আমি ডিগবৈৰ পৰা ঘূৰি আহিছো, এতিয়া ঘৰ গৈ আছো, পামগে আৰু এতিয়া ৰাস্তাত আছো। আমি অলপ জলদি গুচি আহিলো। ডিগবৈ যোৱা ইয়াত মই ইমান ভালদৰে উঠাব নোৱাৰিলো, যিহেতু কামত গৈছিলো। কাম কৰোতে অলপ দেৰি হৈ গ'ল, সেইকাৰণে মই ভিডিঅ'বোৰ ইমান উঠাব নোৱাৰিলো। সেইকাৰণে মই কালি আকৌ এটা ভিডিঅ' বনাম ঘৰতে, আপোনালোকক মই সেইটো দেখাম। ঘৰত আহি দেখিলো মায়ে নামঘৰৰ পৰা প্ৰসাদ আনি থৈছিলে, পায়সো দিছিলে আৰু আমি আকৌ পায়স আৰু প্ৰসাদ খালো আহি পিনানিয়ে। আৰু আমি দুজনী আকৌ ৰাতি খোজ কাঢ়িবলৈ ওলাই গৈছো, গৰম দেখি। ৰাতি ইমান গৰম উঠিছে ন, আমি 9টা মান বজাত ভাত চাত খাই মেলি খোজ কাঢ়িবলৈ ওলাই আহিছো বাই আৰু মই। হাই গাইজ, বাই আজি আহিছে আৰু আমি দুজনী পুৰা খোজ কাঢ়ি আছো এতিয়া। ইমান ধুনীয়া বতাহ মাৰিছে নহয়, বহুত ভাল লাগিছে খোজকাঢ়ি। সঁচাকৈ ভিতৰত যে ইমান গৰম নহয়, ঘৰৰ ভিতৰত ফেন চলালেও একো কামেই নিদিছে আকৌ, বহুত গৰম পৰিছে সঁচাকৈ এইকেইদিনা দেই। ভাগৰ লাগিলে আৰু মই ৰংকিত ভাগৰ লাগিলে। খোজকাঢ়ি থাকিব অকল আমাৰ পিছে পিছে য'তো। নেক্সট দিনা ৰাতিপুৱা মই আমাৰ ঘৰৰ ছাইডতে লাগি থকা এয়া বেঙেনা ছিঙিব আহিছোঁ। আমাৰ ঘৰৰে এনেকুৱা বেঙেনা আপোনালোকে দেখিছেনে নাই ক'ব, মোক কমেণ্ট কৰি জনাব। মই ইয়াৰ পৰা বেঙেনা এটা কাটি ল'লোঁ। তাৰ পৰা এটা মই কাটিলোঁ, ভিডিঅ'ত ইমান ডাঙৰ দেখা নাই, কিন্তু ওচৰৰ পৰা আৰু ডাঙৰ আছিলে। অলপ পাছতে মোৰ লগৰজনীয়ে আম লৈ আহিছিলে, আমি আম ৰুকি খাম বুলি কথা পাতিছিলোঁ। সেইকাৰণে গৰমত আম খাই যিহেতু বৰ ভাল লাগে, কেঁচা আম। এয়া হ'লে আৰু আমাৰ এতিয়া খাম আৰু পুৰা মজাকে আমি দুজনীয়ে। এয়া কলপাতত খাই বেছিয়ে সোৱাদ লাগে, সেইকাৰণে আমি কলপাত এয়া ছিঙিছে আৰু তাই এতিয়া খাম আৰু দুজনে পুৰা। আৰু কলপাতকেইখন কাটি অনাৰ পাছত এয়া ভালদৰে পৰিষ্কাৰ কৰি ধুই লৈছে দুয়ো ছাইডে, যিহেতু ধুই ল'লে নিজৰ বাবেই ভাল। ল'লোঁ আৰু দুজনীয়ে দুখন পাতত আৰু খাবলৈ ভোট জলকীয়াৰ লগত পুৰা সানি লৈছোঁ আৰু আজি মজাকৈ খাম আৰু এতিয়া গৰমত কিহে পায় আৰু। এয়া পুৰা খাইছোঁ আৰু আমি এয়া ৰ'দত আৰু পুৰা খাই মজা লাগিব আম। মজা। আম খোৱা সময়ত বাই নাছিলে, ক'ৰবাত গৈছিলে। তাৰপাছত এয়া গধূলি বাই আহিলে আৰু আমি আকৌ খোজকাঢ়িবলৈ ওলাই আহিলোঁ ৰাস্তাত গৰমৰ বাবে। মোৰ লগৰজনী আৰু মই অলপ পাছতে আকৌ ম'ম' খাবলৈ ওলাই আহিলোঁ, আমাৰ ঘৰৰ ওচৰতে হয়। ইয়াত ম'ম' বহুত টেষ্টি বনায়, ইমান গৰমতো আমি কিন্তু ম'ম' খাবলৈ এৰা নাই। এয়া মোৰ লাষ্ট এটা আছিলে। আজি আমাৰ পুচিয়ে মোক কিবা কাৰণে বেয়া পাইছে, এয়া মোক নেচায়ো তাই। আজিৰ এইটো ভিডিঅ' মই ইয়াতে সামৰিব বিচাৰিছোঁ। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক এটা কৰি দিব, আৰু যদি আপোনালোকৰ মোৰ চেনেলটো চাই ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইবো কৰি দিব। তেতিয়ালৈকে আপোনালোকে সকলোৱে ভালদৰে থাকিব আৰু ময়ো ভালদৰে থাকিম। বাই বাই।